হেল্ল' এভৰিৱান, এয়া আকৌ ৰাতিপুৱাতে সৰু ছোৱালীজনীক সজাই মেলি স্কুললৈ পঠিয়ালোঁ। তাৰ পাছতে এয়া মাক অকণমান মই পাকঘৰত সহায় কৰি দিলোঁ, যিহেতু আজি আহিছে আমাৰ ঘৰলৈ প্ৰথমবাৰৰ কাৰণে ৰঞ্জন দা। আৰু এয়া আহি পোৱাৰ পিছতে অকণমান সময় বহিলে। তাৰপিছতে এয়া মায়ে ধুনীয়াকৈ চাহ বনাই দিলে। যিহেতু ৰঞ্জন দা নহাৰ আগতে ভাত বনাই হৈছিলে, সেইকাৰণে মায়ে এইফালে ভাত বাঢ়ি দিলে আৰু ভাত পানী খাই অকণমান সময় ৰ'লে। তাৰপিছতে ৰঞ্জন দাও ঘৰলৈ গ'ল আৰু গধূলি সময়ত বাহঁতৰ ঘৰলৈ গৈ আমি প্লেনিং কৰিছোঁ যে চাওমিন খোৱাৰ কথা। কিন্তু বস্তুখিনি কিনি আনি গম পাইছোঁ ঘৰত একো আলু আৰু বিলাহীৰ বাহিৰে চব্জি নাই। উপায় নাই, যিহেতু বস্তুখিনি ঘূৰাই দিবও নোৱাৰোঁ, সেইকাৰণে যি আছিলে সেয়াৰ লগতে বায়ে চাওমিন বনালে। লগতে অকণমান ময়ো বাক সহায় কৰি দিছোঁ আৰু বনাই হোৱাৰ পিছতে বাঢ়িবলৈ এয়া দায়িত্বটো মোকহে দিলে। বাঢ়ি হোৱাৰ পিছতে এয়া আকৌ ময়ো খাবলৈ উলিয়াই নিলোঁ আৰু আজিলৈ আহিছোঁ। বাই।